পৰা ওলাই দিলোঁ ঘৰৰ পৰা দুটাই যাম একদম পূৰা আমি দুটা মাধৱ আছে আৰু মই দুটাৰ লগত যাম মানে এতিয়া পূৰা ওলাই থাকিম ঘৰৰ পৰা। একেবাৰে আহি মেলি একদম পূৰা মেইন হাইৱেটো উঠি দিলোঁ। হাইৱেটোৰ পৰা এতিয়া আমি ডাইৰেক্ট যাম একদম ঘুগুৰাদৌলত পাই আপোনালোক সকলো বস্তুকে দেখাব চেষ্টা কৰিম আৰু চাই থাকচোন ভিডিঅ'লৈকে এণ্টালৈকে মানে। আৰু মোৰ পাছত উঠি আছে এইপিনে মাধৱৰ লগত আছে গৈ দুয়োটাই একেলগতে যাম মানে কি হয়গৈ ক'ত কি হয় সকলোবিলাক দেখাব চেষ্টা কৰিম মানে। মাধৱ আমিতো এতিয়া যাম ন, তাত কি হ'ব কি পাম তাত চাম, চবকে দেখাব চেষ্টা কৰিম। চাই থাকিবচোন ভিডিঅ'টো এণ্টালৈকে বলক। এইপিনে পূৰা বাইক চলাব আৰম্ভ কৰি দিলোঁ আৰু দুটাবিলাকে যাম না, দুটাবিলাকে গ'লেতো আপুনি বাইক আনিব লাগিব ন। একদম আৰু আমি ইয়াৰ পৰা আৰু বেছি দূৰ যাবলগীয়া নাই মানে। মাধৱৰ পৰা বাইক চলাব দিলোঁ। মোৰতো ভাগৰ লাগিছে ন, সেইকাৰণে মাধৱক হেলমেটটো লগাই একদম পৰা ভিডিঅ' কৰিব লগাই দিছোঁ আৰু মই বহি গৈছোঁ আৰু সেইকাৰণে মই ভিডিঅ' কৰি যাবলগীয়া আছে। তোমাৰ নোহোৱা থানৰ ওচৰলৈকে তাৰপৰা ইয়াত চাওকচোন অলপ ভিউৰ কাৰণে আপোনালোকক ৰখাই দিছিলোঁ মানে। অলপ ভিউটো অলপ চাই লওক। এইপিনে মানুহে পূৰা ৰখি আছে, তাত বহি আছে। মই একদম পূৰা এডোখৰ ৰখি ল'লোঁ আৰু আপোনালোকক দেখাম বুলি আহিছিলোঁ, দেখাব পাৰোঁ নে নহয় সেইখিনি নাজানো কি হয়গৈ। আৰু এইপিনে চাওক না কঁহুৱা চহোৱা বিন্দাছ ফুলি আছে। ইয়াত যদি আমাৰ ঘৰবিলাক হোৱাহেঁতেন ন, এডোখৰ ৰখি লৈছোঁ, বাইক চাইক ৰখাই লৈছোঁ, এইপিনে হেমলেট ৰখাই ল'লোঁ আৰু আগলৈ যাম আৰু কিবাকিবি অলপ আনিছোঁ, খাই লওঁ, খাই বৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্টালৈকে। যদি চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰো কৰি দিব। একদম পূৰা আহি পাই গ'লহি। এয়া হ'ল একদম পূৰা মেইন গেটখন ঘুগুৰাদৌল বাকৰি এখনে আৰু ইয়াৰ ভিতৰলৈ সোমাই যাওঁ দুইটাই। একদম পূৰা বাইকখন ষ্টেণ্ড কৰিলোঁ, দুইটা সোমাই গৈ চাই থাকক। চাওকচোন কি কি আছে লিখি থোৱা আছে, দেখিছে নহয় কিমান ফুট আছে। এইপিনে 85 ফুট আছে। তাৰপৰা সমূহ 228 বিঘা মাটি এইবিলাক আছে। তাৰমানে কিমানটো প্ৰায় 30 বিঘা মাটি কালি আছে মানে। আপোনালোকে আহিলে গম পাব ইয়াত কি কি লিখা আছে, কেনেকৈ ধৰণৰ কি কৰিব লাগে চবে যাব চানেই এইটো। আৰু দেখিছেনে কি মজা লাগিছে, চাওক না গেটখনে কিবা এটা ভাল লাগিছে। এইপিনে তলা চলা দক্ষিণা দিয়া এইবিলাক বন্ধ কৰি থৈ দিছে, তলা মাৰি থৈ দিছে। সোমাই আহি পাব একদম এটা টিলিঙা এনেকৈ যাই দিম। এইটো জাষ্ট দেই কি মজা লাগিছে, দেখিছে না। যেতিয়া নামি নামি গৈ থাকোঁ কি হয় নাজানোকৈ গৈ থাকোঁ। আগলৈ কি দেখিব পাম নাজানো। এইপিনে একদম পূৰা কলেজৰ ল'ৰা ছোৱালী পূৰা দেখিছে। বহুত বছৰ পুৰণা এটা বুলি কোৱা শুনিছোঁ আৰু নাজানো হয় না। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই ইটাখিনি কিমান বছৰ পুৰণা বুলি কৈছে। নাজানো কিমান বছৰ পুৰণা হয়, আহি পাইছে মানে। মই মানে ইয়াৰ বিষয়ে ইমানকৈ ভালদৰে নাজানো। আৰু মেইনটো আছে এইটো একদম সকলোৱে মেইনটো এইটোৱে আৰু ক'লা ক'লা দেখিছে চাগে কেমেৰা। সেইপিনে এটা শিৱ দৌল এটা আছে, এইটো দেখিছে নহয় শিৱ দৌলটো, সেইটো লিংগ মানে আৰু সেইটো লিংগ এটা আছে। তাৰপৰা এইপিনে দৌলটো সেইটো ডাঙৰ দৌলটো ওপৰলৈ সেইটো ইমান দূৰলৈকে আছে আৰু এইখিনি ইটাখিনি আপোনালোকে কমেণ্ট কৰি জনাব, খালি কমেণ্ট কৰি জনাব নাপাৰিব। আৰু এইপিনে পূৰা কলেজৰ ছোৱালীবিলাক পূৰা আছে ইয়াত থাকে। এইডোখৰতে কলেজখন নহয় ভিতৰলৈ আপোনালোকক দেখাই দিছোঁ। ভিতৰতো দেখিছেনে ফেন চেন পূৰা লাগি থাকে। ভিডিঅ' যদি ইমান কৰিব নিদিয়ে যদি নাজানো, মই কৰি আছোঁ কিন্তু পাছলৈ কি হ'বগৈ নাজানো আৰু। এইপিনে দেখিছে ইয়াত চাকি তাকি আগতে জ্বলাইছিলে, এইপিনে ইয়াত চাকি তাকি নজ্বলাই চাগে আজিকালি। এইবিলাক কিবাকিবি হৈছে চাগে নাজানো, বন্ধ হৈ আছে চাগে সেইকাৰণে ইমানটোৱে আৰু। সেইখিনি দেখিছে নহয় চাগে কিমানটো কিমান বহল ডাঙৰ। ভিতৰলৈতো সোমাব নিদিব চাগে সেইকাৰণে ভিতৰলৈ সোমাব নাযোৱা। আৰু চাই থাকোঁ ভিডিঅ'টো কি হয়গৈ আৰু ভিতৰত যদি দেখা পাওঁ দেখাম কওঁগৈ। তাকে দিয়া হয় আৰু আপোনালোকক দেখাই আছোঁ। সেইটো মেইনটো দেখিছে নহয় কিমান ডাঙৰ, চাওক সেইডালে অঁ সেইডাল কিমান ডাঙৰ। ইয়াত ঘুগুহা বুলি কৈছে, ঘুগুৰা মানে ইয়াত ভিতৰত গৰা চৰা আছে চাগে ডাঙৰ ডাঙৰ এনেকুৱা, সেইকাৰণে চাগে ঘুগুৰা বুলি কোৱা হৈছে চাগে। নাজানো ইমান বিষয়ে দেই, আপোনালোকে কমেণ্ট কৰি জনাব কিহৰ কাৰণে ঘুগুৰা দৌল হ'ল। মই ইমানটোলৈ নাজানো যে, আহিছোঁ ফাৰ্ষ্ট আজি আহি দেখাই দিছোঁ আপোনালোক। এইটো ঘুগুৰা দৌল আমাৰ ধেমাজিতে আছে, ধেমাজি জিলাত। সেইটোৱে ইয়াত আগতে চাকি তাকি জ্বলাই কোনোবা আহিলে খানা চানা ইয়াতে খাই চাগে, নাজানো ইমানখিনি বিষয়ে। খাবও পাৰে নাখাব পাৰে, এইবিলাক চৌকি আহি ৰখাই থৈ দিছে।
এইটো এইখিনি দেখিছে নহয় শিল মানে ইটাখিনি বৰ ডাঙৰ ডাঙৰ ইটাও কিন্তু নাজানো ইমানখিনি কিহৰ পৰা কি হৈছিলে আৰু এইটো ৰাউণ্ডটো ভিতৰতো সোমালোঁ আৰু ভিতৰত এইটো দেখিছে নহয় কেনেকুৱা ষ্টাইলত আৰু ভিতৰত সোমাব নোৱাৰো ভয় লাগি থাকে না ভিতৰত সোমাব নোৱাৰি মানে ইমান ৰিলছ বোলে ৰিলছৰ কাৰণে একদম পূৰা চাই আছে দেখিছে নাই হাই দিদে আৰু ৰিলছটো বনাই মেলি ঘৰলৈ গৈ থাকোঁ আৰু এইখিনি কমেণ্ট কৰি জনাব এইটো হয়নে নহয় মাটিৰ তলৰ পৰা ওলোৱা কথাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু ঘৰলৈ গৈ থাকোঁ বলক বাই বাই।